সকলোকে স্বাগতম জনাইছোঁ মোৰ নতুন আন এটি ভিডিঅ'লৈ। গোটেই অসমবাসীৰ ইছলামধৰ্মী সকললৈ শুভেচ্ছা জনাইছোঁ ৰমজান মাহৰ। আজি মই আলোচনা কৰিম ৰমজান মাহৰ ৰোজা অথবা সিয়াম সম্পৰ্কে। যোৱা 20-30 বছৰত ৰোজাক লৈ বহুত গৱেষণা হৈছে, যি গৱেষণাত বহু ধৰণৰ তথ্য আৰু উপকাৰিতা পোৱা গৈছে। আজি মই সেই উপকাৰিতাৰ তথ্য সম্পৰ্কে আলোচনা কৰিম এই ভিডিঅ'টোত। আপোনালোকক অনুৰোধ জনাইছোঁ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবলৈ। যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। ধন্যবাদ। উপকাৰিতা নম্বৰ 1। 2019 বৰ্ষত লণ্ডন ৰমাদান ষ্টাডি নামেৰে এটা গৱেষণা কৰা হৈছিল 5টা মছজিদত। তাত ৰমজান মাহৰ আগে পিছে ব্লাড প্ৰেছাৰ জুখি দেখা গৈছে তাত কিবা পৰিৱৰ্তন হৈছে নেকি। ৰমজান মাহত ৰোজা ৰাখিলে বা সিয়াম পালন কৰিলে দেখা গৈছে ওপৰৰ প্ৰেছাৰ মানে চিষ্টলিক ব্লাড প্ৰেছাৰ 7 মিলিমিটাৰ মাৰ্কাৰী আৰু ডায়ষ্টলিক বা তলৰ প্ৰেছাৰটো 3 মিলিমিটাৰ মাৰ্কাৰীলৈ কমা দেখা গৈছে। ইয়াৰ বাহিৰেও আপুনি যদি চেহেৰি আৰু ইফতাৰৰ সময়ত বহু পৰিমাণে ফল মূল খায় তেতিয়াহ'লেও ব্লাড প্ৰেছাৰ নিয়ন্ত্ৰণত উপকাৰিতা হয়। উপকাৰিতা নম্বৰ 2, কলেষ্ট্ৰল নিয়ন্ত্ৰণ। আমাৰ তেজত এক প্ৰকাৰৰ চৰ্বি থাকে যাক আমি কলেষ্ট্ৰল বুলি কওঁ। কলেষ্ট্ৰল বহুত বেছি থাকিলে ৰক্তনলীত চৰ্বি জমা হৈ ৰক্তনলী ক্ষীণ হৈ যাব পাৰে, যাৰ ফলত হাৰ্ট এটাক বা ষ্ট্ৰক হোৱাৰ প্ৰচুৰ সম্ভাৱনা থাকে। কিন্তু ৰমজান মাহত ৰোজা থাকিলে তেজৰ এই কলেষ্ট্ৰল কমোৱাত বহুত পৰিমাণে সাহায্য কৰে। ইয়াৰ বাদেও আপুনি আপোনাৰ খাদ্য তালিকাত কিছুমান আনচেচুৰেটেড ফেটযুক্ত খাদ্য ইনক্লুড কৰিব পাৰে, যেনেকৈ আলমণ্ড, পিনাট, আপোনাৰ কাঠবাদাম, নাৰিকল, বিভিন্ন ধৰণৰ গুটি থকা খাদ্য যেনেকৈ কোমোৰাৰ গুটি বা উৰহীৰ গুটি, কিছুমান তৈলাক্ত মাছ বা অলিভ অইল এইবিলাক ব্যৱহাৰ কৰিলেও আপোনাৰ তেজৰ কলেষ্ট্ৰল বহুত পৰিমাণে কমিব পাৰে। উপকাৰিতা নম্বৰ 3, ব্লাডত চুগাৰৰ পৰিমাণ নিয়ন্ত্ৰণ। ৰমজান মাহত ৰোজা ৰাখিলে চুগাৰৰ পৰিমাণ যথেষ্ট পৰিমাণে কমে বুলি দেখা গৈছে। তুৰস্কৰ কিছুমান চাইণ্টিষ্টে ইৰাক, ইৰাণ, মিছৰ, চৌদি আৰৱ আদি দেশসমূহত গৱেষণা কৰি দেখিছে যে ৰমজান মাহৰ ৰোজা ৰখাৰ ফলত পুৰুষ মহিলা উভয়তে ব্লাডৰ চুগাৰৰ পৰিমাণ যথেষ্ট পৰিমাণে কমিছে বা ভাল হৈছে। উপকাৰিতা নম্বৰ 4, ওজন কমি যোৱা। আৰু গৱেষণাত দেখা গৈছে ৰমজানৰ ৰোজা ৰাখিলে গড়ে 1 পৰা 1.5 কেজি ওজন কমে। এইটো এটা গড় হিচাপ, অৰ্থাৎ গৱেষণাত দেখা গৈছে ইয়াতকৈ কাৰোবাৰ বেছি ওজন কমিবও পাৰে বা অকণমান বাঢ়িবও পাৰে, কিন্তু এভাৰেজত দেখা গৈছে ওজন কমিছে। উপকাৰিতা নম্বৰ 5, মেটাবলিক ছুইচ কৰি ফেট বা চৰ্বি কমোৱা। আমাৰ দেহত মেটাবলিক প্ৰক্ৰিয়াৰ কাৰণে কিছুমান ইন্ধন বা ফুৱেলৰ দৰকাৰ হয়, আৰু আমাৰ দেহে সেইটো আমি খোৱা খাদ্যবস্তু বা আগৰ পৰাই জমা কৰি ৰখা গ্লাইক'জেন বা এক প্ৰকাৰৰ চেনিৰ পৰা লয়। আমি যেতিয়া 10 পৰা 12 ঘণ্টা ৰোজা ৰাখোঁ তেতিয়া এই ফুৱেলটো বা এই ইন্ধনটো শেষ হৈ যায়। তেতিয়া আমাৰ দেহে প্ৰক্ৰিয়া চলাবলৈ সেই আগৰ পৰা জমা কৰি ৰখা চৰ্বিৰ সহায় ল'ব লগা হয়। ইয়াকে আমি মেটাবলিক ছুইচ বুলি কওঁ, অৰ্থাৎ চেনিৰ পৰা ছুইচ কৰি ফেটলৈ অহা। এইটো এটা জটিল প্ৰক্ৰিয়া, মই আপোনালোকক খুব সৰুকৈ ক'লোঁ। সাম্প্ৰতিক সময়ত গৱেষণাত দেখা গৈছে ৰমজান মাহত ৰোজা ৰাখিলে ইয়াৰ যথেষ্ট উপকাৰিতা আছে, যেনেকৈ হাৰ্ট ভাল ৰখা, পেটৰ চৰ্বি কমোৱা, ব্লাড প্ৰেছাৰ কমোৱা, ব্লাডত চুগাৰৰ পৰিমাণ কমোৱা ইত্যাদি ইত্যাদি। কিন্তু আমি গোটেই দিন ৰোজা ৰাখি কষ্ট কৰি ৰোজা ৰাখোঁ। কি কৰোঁ আমি? বজাৰৰ পৰা তেলত ভাজা বস্তু বা তৈলাক্ত বস্তু বেছিকৈ খাওঁ। আপোনালোকে মনত ৰাখিব, তৈলাক্ত বস্তুত বেছি পৰিমাণে ট্ৰেন্স ফেট থকাৰ সম্ভাৱনা থাকে, আৰু এই ট্ৰেন্স ফেটে আপোনাৰ হাৰ্টৰ বহুত পৰিমাণে ক্ষতি কৰিব পাৰে। গতিকে ৰমজান মাহত ৰোজা ৰাখি আপোনালোকে তৈলাক্ত বস্তু বা বেছি তেলত ভাজা বস্তুবিলাক খাবলৈ এৰাই চলিব। উপকাৰিতা নম্বৰ 6, এইটো এটা খুবেই গুৰুত্বপূৰ্ণ বিষয়, কাৰণ এই বিষয়ৰ ওপৰত গৱেষণা কৰি জাপানীজ এক বিজ্ঞানী নোবেল পুৰস্কাৰ পাবলৈ সক্ষম হৈছে। আপোনালোকে জানে আমাৰ দেহটো লাখ লাখ কোষেৰে গঠিত। এইবোৰ এটা ফেক্টৰীৰ নিচিনা দেহত কাম কৰে। ইয়াত এনিটাইম কাম হৈ থাকে ফেক্টৰীৰ নিচিনা, যাৰ ফলত ইয়াত কিছুমান কোষ ভাঙি যায় বা বিকল হৈ পৰে বা কিছুমান আৱৰ্জনাৰ সৃষ্টি হয়। এই কামবোৰ কোষ নিজেই কৰে এটা মাধ্যমেৰে, যাক আমি অট'ফেজি বুলি কওঁ। অকাৰ্যকৰ ক্ষতিকৰ কোষবোৰ ৰিচাইকেল কৰি আকৌ ব্যৱহাৰযোগ্য কৰি তোলে, ইয়াক আমি অট'ফেজি প্ৰক্ৰিয়া বুলি কওঁ। এই প্ৰক্ৰিয়াটো ঠিকভাৱে নহ'লে আমাৰ ব্ৰেইনৰ বিভিন্ন ৰোগ যেনেকৈ আলজাইমাৰ্ছ ডিজিজ বা সঘনে পাহৰি যোৱা, আবুল তাবুল বকা বা পাৰ্কিনছন্ছ ডিজিজ আদি ৰোগ হোৱাৰ প্ৰচুৰ সম্ভাৱনা থাকে বুলি গৱেষণাত দেখা গৈছে। আমি যদি সদায় খোৱা অৱস্থাত থাকোঁ তেতিয়াহ'লে এই প্ৰক্ৰিয়াটো বা এই অট'ফেজি প্ৰক্ৰিয়াটো বন্ধ হৈ থাকিব।
কিন্তু যেতিয়া আমি 10 পৰা 12 ঘণ্টা ৰোজা ৰাখোঁ বা ফাষ্টিঙত থাকোঁ, তেতিয়া এই অটোফেজি প্ৰক্ৰিয়াটো খুব ধুনীয়াকৈ কাম কৰিব পাৰে, যাৰ ফলত কিছুমান ভয়ানক ৰোগৰ পৰাও আমাৰ দেহে হাত সাৰিব পাৰে, যেনেকৈ কেঞ্চাৰ ৰোগৰ পৰাও আমাৰ দেহে পৰিত্ৰাণ পাব পাৰে। গতিকে আপোনালোকে ৰমজান মাহত সুস্থ থাকক, ভালে থাকক, বিভিন্ন ধৰণৰ ফল মূল খাবলৈ চেষ্টা কৰক।